নমস্কাৰ জনাইছো আজি আপোনালোকৰ মিডিয়া পাৰ্চন সকলক। আমি আজি বিপিএফ প্ৰধান হাগ্ৰামা মহিলা ৰিচাৰৰ আমি 56তম আমি জন্ম দিৱস পালন কৰিব মানে প্ৰস্তুত লৈছো। আমি পালন কৰিলো, কেক কাটিলো। আমি আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে আমাৰ মাননীয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলা ৰিচাৰে এই 56টা বছৰ সুকলমে পাৰ কৰি আহিছে। এই পাৰ কৰি অহা দিনবোৰত তেওঁ বহুত সংগ্ৰাম কৰিছে। সংগ্ৰামৰ অন্তত তেওঁ সাংবিধানিক নিয়মেৰে তেওঁ বিটিচি অঞ্চলখন তেওঁ তৈয়াৰ কৰিছে। সকলো জাতি জনগোষ্ঠীৰ মানুহক তেওঁ পৰিচালনা কৰি আহিছে। আগন্তুক দিনবোৰতো যাতে ভগৱান আল্লাহ তেওঁৰ দীৰ্ঘ জীৱন আমি কামনা কৰিছোঁ আৰু তেওঁৰ এই দীৰ্ঘ জীৱনৰ লগতে সকলো সম্প্ৰদায়ৰ মানুহ যাতে আমি বিটিচি অঞ্চলত তেওঁৰ ছত্ৰ ছায়াত আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি আশাবাদী আৰু হাগ্ৰামা মহিলা ৰিচাৰৰ বহুত বহুত আমি শুভেচ্ছা জনাইছোঁ। এইটো কেকটো আছিল 50 কেজি ওজনৰ এটা কেক আছিলে আৰু সেই কেকটো আমি সকলো আমাৰ হালবাৰী জিলাৰ যিমান আমি নেতাকৰ্মী আছো আমি একত্ৰিত হৈ পেলাই আমি খুব ধুমধামেৰে আমি এই কেক কাটিলো আৰু হাগ্ৰামা মহিলা ৰিচাৰলৈ আমি এটা বিশেষ বাৰ্তা আমি আজি প্ৰেৰণ কৰিলো। হাগ্ৰামা ছাৰ, আপুনি দীৰ্ঘজীৱী হওক, আপোনালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল। মানুহৰ খাদ্যৰ ব্যৱস্থা ৰাখিছে আমাৰ ইয়াতে 500 মানুহৰ আমি খাদ্যৰ ব্যৱস্থা ৰাখিছো। যিহেতু আপোনালোকে জানে আজি ৰোজা আৰম্ভ হ'ব, তাৰ কাৰণে আমাৰ বহুত মুছলিম ধৰ্মাৱলম্বী আমাৰ নেতাকৰ্মীসকলে বা আমাৰ দলৰ মানুহবিলাকে বা ছাৰক ভাল পোৱা মানুহে হয়তো আজি অহা নাই। যিহেতু 7:30টাৰ পৰা আমাৰ তাৰাবি আৰম্ভ হ'ব, নহ'লে আমি 1000-1200 মানুহৰ খাদ্যৰ এৰেঞ্জমেণ্ট কৰিবলগীয়া হ'লহেঁতেন। ধন্যবাদ থাকিল। জিন্দাবাদ